প্ৰথমতে মই দুখ প্ৰকাশ কৰিছোঁ আমাৰ প্ৰমোদ বড়ো ছাৰে মোক ইয়াত পঠাই দিছে তেখেতে বিভিন্ন কামত ব্যস্ত আছে কাৰণে তেওঁ আহিব পৰা নাই আজি মই কালিংদুৱাৰ আমাৰ ননে চেপফাং আৰু এই মদিবাৰী এই সমষ্টিখিনি পৰিদৰ্শন কৰিছোঁ আৰু এইখন গাঁও আমাৰ মদিবাৰী গাঁৱৰ নাপ্তিপাৰা VCDCৰ অন্তৰ্গত আদৰ্শ গাঁও এই গাঁৱত বয়োজ্যেষ্ঠ মানুহবিলাকৰ লগত কথা পাতি গম পালোঁ তেওঁলোকৰ বয়স 80 বছৰ 70 বছৰ হ'ল এনেকুৱা বানপানী তেওঁলোকে পোৱা নাছিলে তো হঠাতে নোৱা নদীৰ মাথাউৰি ছিঙি পেলে আচলতে মাথাউৰি গাঁও ৰাইজে কোৱা মতে 20-25 বছৰমান আগতে বনোৱা যিটো মাথাউৰি বুলি ক'ব পৰা নাযায় এইটো ছিঙি পেলে গাঁৱত সোমাইছে আৰু এখন গাঁৱত থকা 70-80 ঘৰমান মানুহৰ বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু যেটো ৰাস্তা মই দেখিছোঁ সেই ৰাস্তা একেবাৰে শোচনীয় অৱস্থাত আছে বানপানী নহলেও মই যেটো দেখিছোঁ বানপানী নহলেও হেতু ৰাস্তা খুব শোচনীয় আছে ইয়াত নিৰ্মাণৰ ব্যৱস্থাটো লোৱাটো দেখা পোৱা নাই গতিকে মই আজি পৰিদৰ্শন কৰি পেলে সমখিনি কথা গতিখিনি ডিটেইলছ মই চিফ ছাৰক ৰিটেনলি মই তেখেতক অৱগত কৰাম আৰু মই আশ্বাস দিছোঁ আমাৰ এই আদৰ্শ গাঁৱৰ সকলো ৰাইজক আমাৰ এই ৰাস্তা অতি সোনকালে মেৰামতি কৰা হ'ব গাঁৱৰ ৰাইজৰ যি অসুবিধা এই অসুবিধাটো দূৰ কৰাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ আৰু হিচাপে এই ব্যৱস্থাটো লোৱা হ'ব আৰু আমাৰ বড়োলেণ্ড অঞ্চলত যিমানখিনি নদী আছে ডাঙৰ সৰু আমাৰ এটা সাৰ্ভে চলিব কম দিনৰ ভিতৰতে বহুত জাগাত মাথাউৰি নাই আৰু বহুত জাগাৰ যেটো বৈ যাওয়া নদী বৈ যাওয়াৰ যেটো লেয়াৰ বা নদী বৈ যাওয়াৰ যেটো ৰাস্তা এই ৰাস্তাবিলাক বিভিন্ন কাৰণত ডাইভাৰশন হৈছে কিছুমান ঠাইত বালি খিল এনেকা উঠাৱাৰ কাৰণে বা ইলিগেলি ভাবে কিছুমান বালিবিলাক উঠাইছে য'ত মানে ফৰেষ্টৰ গাইডলাইনছ নাই এইবিলাকক আমি সাৰ্ভে কৰি পেলে সবখিনি ঠিক কৰাৰ কাৰণে সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে তো যিয়ে নহওক ইয়াত যিখিনি গাঁৱৰ ক্ষতিগ্ৰস্ত হ'ল এটো SDCক আমি কম যেমানখিনি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ৰিপৰ্ট এটা বনাই পেলে ডিজাস্টাৰ মেনেজমেন্টৰ পৰা ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা যাতে কৰা যায় তাৰ কাৰণে মই হেতু SDC লগত কথা পাতি আৰু আমাৰ ডিটেইলছ ৰিপৰ্টটো মই আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মই অৰ্পণ কৰা হ'ব